দেৱালীত এটা পৰম্পৰা আছে। পৰম্পৰাটো খুব ভাল নহয় অৱশ্যে। পৰম্পৰাটো হৈছে জুৱা খেলে। আচলতে প্ৰত্যেকটো পৰম্পৰাৰ পিছফালে সদায় এটা ভাল কিবা এটা থাকে। ঠিক তেনেকৈ দেৱালীত জুৱা খেলোৱাৰ অৰ্থটোনো কি হ'ব পাৰে? এই কথাটো যদি অকণমান দকৈ ভাবি চাওঁ, খুব সম্ভৱ, মই অৱশ্যে ক'তো লিখিত তথ্য পোৱা নাই, যে জুৱা খেলৰ অৰ্থটো হৈছে যে আমি ফললৈ লক্ষ্য নকৰি যিকোনো এটা কাম কৰিব লাগে। মানে কি হ'ব, পাৰিম নে নোৱাৰিম, আমি সফল হ'ব পাৰিম নে, এনেকুৱা ধৰণৰ চিন্তা কৰাৰ সলনি কামটো যদি আমি মন পুতি কৰোঁ, তেতিয়াহ'লে নিশ্চয় সফল হ'ব পাৰিম। উদাহৰণস্বৰূপে যদি আমি খেতিৰ কথাই ভাবোঁ, যদি আমি ধান খেতি কৰোঁ, তেতিয়াহ'লে হয়তো বানপানীও হ'ব পাৰে, খৰাঙো হ'ব পাৰে। সেইবুলি আমি খেতি নকৰাকৈ থাকিম নেকি? গতিকে আমি খেতিয়কসকলো এক প্ৰকাৰৰ জুৱাই খেলাৰ দৰে হয়। গতিকে আচলতে জীৱনটোত এটা জুৱা। গতিকে এই অৰ্থটোৰ কাৰণেই হয়তো দেৱালীত জুৱা খেলে বুলি কোৱা হয়। জুৱা খেলৰ কিন্তু প্ৰকৃত তাৎপৰ্যটো হয় যে ফললৈ আমি লক্ষ্য নকৰি আমাৰ নিজৰ কৰ্ম কৰি যাব লাগে, ফলটো পিছত চিন্তা কৰিব লাগিব। গতিকে দেৱালীৰ জুৱাৰ মূল তাৎপৰ্য সম্ভৱতঃ এইটোৱে। এইটো অৱশ্যে মই দাবী নকৰোঁ যে এইটো শুদ্ধ বুলি, কাৰণ এইটোৰ কোনো লিখিত তথ্য পোৱা নাই। কিন্তু যিহেতু আমাৰ সমাজত পৰম্পৰাগতভাৱে চলি থকা প্ৰথাসমূহৰ যিকোনো এটা ভাল বা বৈজ্ঞানিক এটা তাত ভিউ এটা থাকেই, গতিকে ইয়াতো সম্ভৱতঃ এইটো ভিউৱেই আছে কিজানি। আপোনালোকৰ মতামত জনাবচোন। ধন্যবাদ।